নমস্কাৰ সমূহ অসমবাসী ৰাইজক। ভাৰতীয় সংবিধানত বৰ্ণিত উই দ্য পিপুল তাত মানে কোনবোৰ মানুহ পৰে আপোনালোকে জানেনে? সেই উই দ্য পিপুলৰ ভিতৰত আদানী আম্বানী নিচিনা কোটিপতি আৰবপতি লোকসকল পৰেনে? নহয় অসমবাসী ৰাইজ। ভাৰতীয় সংবিধানৰ মতে যি উই দ্য পিপুল যি বৰ্ণিত আছে সংবিধানত তাত আদানী আম্বানী নিচিনা আৰবপতিসকল নাহে। তেখেতসকলৰ কাৰণে এখন বেলেগ সংবিধানে কৰিব পাৰি, মানে এনেকুৱা পৰিস্থিতি হৈ গৈছে ভাৰতবৰ্ষত বৰ্তমান। মই ইতিমধ্যে আগৰ এটা ভিডিঅ'ত কৈছিলো যে গ্ল'বেল হাংগাৰ ইণ্ডেক্স ভাৰতবৰ্ষৰ স্থান 105 নম্বৰত 127খন দেশৰ ভিতৰত। নেপাল, বাংলাদেশ, শ্ৰীলংকাতকৈও টপত গৈছে ভাৰতত ইমানে ভোকাতৰৰ সংখ্যা বাঢ়িছে। মই আকৌ এবাৰ কৈ দিছো যে গ্ল'বেল হাংগাৰ ইণ্ডেক্স মানে এটা মানে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে এটা চাৰ্ভে কৰে গোটেই পৃথিৱীতে। তাত মানে ভোকাতৰৰ সংখ্যা মানে খাব নোপোৱা মানুহৰ সংখ্যা কোনখন দেশত বেছি আছে, তাৰ ভিতৰত ভাৰতৰ সংখ্যা 105 নম্বৰত। ভাবি চাওক 127খন দেশৰ ভিতৰত নেপাল, বাংলাদেশ, শ্ৰীলংকাই ভাৰততকে মানে ভাল অৱস্থাত আছে, আৰু ভাৰতত ইমানেই মানে ভোকাতৰ খাব নোপোৱা মানুহ ইমানেই আছে মানে। আৰু তাৰ বিপৰীতে যিখন দেশত ইমান ভোকাতৰৰ সংখ্যা আছে তাৰ বিপৰীতে আৰু সেইখন দেশতে আৰবপতিও ইমান দিনে দিনে বাঢ়ি গৈ আছে। মানে ভাৰতৰ 9% মানুহৰ মাহিলী ইনকাম হল 1782 টকা, আৰু সেইটো ৰহস্য আজিলৈকে ফাদি লোৱা নাই যে সেই 1782 টকাই দিয়ে এইখন দুনিয়াত এই 2024 চনত সেই মানুহখিনিয়ে কেনেকে চলি আছে, সেইবিলাকৰ ডাটা কোনোবাই প্ৰকাশ কৰিছেনে আজিলৈকে? অসমবাসী ৰাইজে আৰু এটা কথাত আচৰিত হব যে ইংৰাজীত শিশুৰ খাদ্য অভাৱক কি বুলি কয় আপোনালোকে জানেনে? জিৰ' ফুড চিলড্ৰেন বুলি কয়। মানে 5 বছৰৰ তলৰ শিশুসকলে যিসকল শিশুৱে খাব নাপায় সেই শিশুসকলৰ এটা সমীক্ষা ওলোৱা হয় ইণ্টাৰনেশ্যনেল গ্ল'বেলি। সেই সমীক্ষাত ভাৰতবৰ্ষত 19% শিশুৱে 5 বছৰৰ তলৰ শিশুৱে খাব নাপায়, মানে খাদ্যৰ অভাৱ। এফালে যদি আৰবপতিৰ সংখ্যা বাঢ়ি গৈ আছে, এফালে ভিখাৰীৰ সংখ্যা বাঢ়ি গৈ আছে এইখন ভাৰতবৰ্ষত। যিখন ভাৰতবৰ্ষত 5 বছৰৰ তলৰ শিশুৱে খাব নাপায়, 19% শিশুৱে খাব নাপায় ভাৰতবৰ্ষত 5 বছৰৰ তলৰ শিশুৱে। ভাবি চাওক কি এটা ভয়ংকৰ ডাটা পোহৰলৈ আহিছে। এই চৰকাৰসমূহে আচলতে কৰিব লাগে কিবা এটা কাম, কৰি আছে কিবা এটা কাম। প্ৰধান কামটোৱে হ'ব লাগিছিল ক্ষুধা নিবাৰণ, যাতে সেইখন ৰাজ্য বা সেইখন দেশত কোনোবা এজন নাগৰিকে ৰাতি খালী পেটে শুব নালাগে। কমচে কম মিনিমাম খাদ্যটো হলেও সেই দেশৰ নাগৰিকসকলে পাই থাকে। কিন্তু আজি ভাৰতবৰ্ষৰ এই চৰকাৰখনে কি কৰি আছে চাওকচোন। তাৰ লগতে আৰু বিজুলী, পানী, ৰাস্তা সেইবিলাকে চৰকাৰৰ কাম। সেইবিলাক কেনেকে উন্নত কৰিব পাৰি সেইবিলাকে চৰকাৰৰ কাম হ'ব লাগে। এতিয়া ভাৰতবৰ্ষত কি হৈছে জানেনে? মধ্যবিত্তসকল নিম্নবিত্ত হবলৈ গৈ আছে আৰু নিম্নবিত্তসকল দৰিদ্ৰ হৈ গৈ আছে। মানে ভাৰতবৰ্ষত ইমানে ভয়ংকৰ পৰিস্থিতি হৈ গৈছে, বিনামূলীয়া চাউলটো দিছে, বিনামূলীয়া চাউলটো দিলে কি হব, কিন্তু বাকী সামগ্ৰীসমূহৰ দাম ইমানে ভয়ংকৰ ৰূপত বাঢ়িছে, মানুহে এতিয়া সেই চাউল আৰু আলু পিটিকা খাই ৰুগীয়া হোৱাৰ দিশত ভাৰতবৰ্ষৰ জনতা। আৰু সেই ৰুগীয়া হোৱাৰ পিছতো কিন্তু সাধাৰণ জনতাই চিকিৎসা কৰিব যাব নোৱাৰে। চৰকাৰে 50%লৈকে মূল্য বৃদ্ধি কৰিলে এইখন ভাৰতবৰ্ষত। তাৰ মানে কি সাধাৰণ জনতাই তিলকৈ মৃত্যু মুখত গৈ আছে। মূল্য বৃদ্ধি ৰাইজক কোঙা কৰি পেলাইছে। আৰু এটা হাস্যকৰ কথা হৈ আছে যে কি বস্তুৰ মূল্য হ্ৰাস পাইছে আপোনালোকে জানেনে? এচি, স্মাৰ্টফোন আৰু ৰেফ্ৰিজাৰেটৰ। ভাবি চাওকচোন কিমান এটা হাস্যকৰ কথা। এই চৰকাৰখনে সাধাৰণ জনতাক দালি, চাউল, শাক পাচলি দিব পৰা নাই, ৰাইজ আজি খাব পৰা নাই। সেইখন দেশত এচি, স্মাৰ্টফোন আৰু ৰেফ্ৰিজাৰেটৰৰ নিচিনা বস্তুৰ মূল্য হ্ৰাস পাইছে। পূজা, দেৱালী বা বিহুৰ সময়ত বাহিৰত কাম কৰা যিসকল স্থানীয় লোক আছে তেখেতসকল নিজৰ নিজৰ ঘৰত যায়। সেই শ্ৰমিকসকল বা সেই লোকসকলে ট্ৰেইনেৰে অহা যোৱা কৰে। কিন্তু ভাৰত চৰকাৰে কি কৰিছে বুজি পাইছেনে আপোনালোকে? শ্লিপাৰ ক্লাছৰ ট্ৰেইনৰ যিখিনি ডবা আছে সেই ডবাৰ সংখ্যাই কমাই দিছে। বুজি পালে অসমবাসী ৰাইজ? সেইটো মই কোৱা কথা নহয়, সেইটো ডাটাই কৈছে। আৰু কি হৈছে ফলত তেখেতসকলে এচিত যাব বাধ্য হৈছে আৰু দুগুণ পইচা দি যাবলৈ বাধ্য হৈছে। আৰু যিসকলে টিকেট কনফাৰ্ম হোৱা নাই, টিকেট নাপায়, তেখেতসকলে ফ্লাইটত যাম বুলি যদি ভাবে আৰু সেই সময়তে ফ্লাইটৰ টিকেটৰ দামটো বঢ়াই দিয়ে। চাওকচোন কেনেকে লুটি আছে সাধাৰণ জনতাক। সাধাৰণ জনতাই যদি ভাবে মই আজি 2000 টকা এটা জমা কৰিম, নোৱাৰে। সেইকাৰণে কৈছো এই ভাৰতবৰ্ষত দুটা শ্ৰেণী হৈ আছে, এটা ধনী হৈ গৈ আছে, এটা ভিখাৰী হৈ গৈছে। মাজত কোনো নাথাকিব এটা সময়ত। বুজি পালে অসমবাসী ৰাইজ? মধ্যবিত্ত নিম্নবিত্ত বুলি একো শ্ৰেণীয়ে নাথাকিব এটা সময়ত ভাৰতবৰ্ষত। দুটা শ্ৰেণী হব, এটা আদানী আম্বানীৰ শ্ৰেণী আৰু এটা হল ভিখাৰীৰ শ্ৰেণী। মই অসমবাসী ৰাইজক কব খুজিছো এই যে কাম বিলাক চৰকাৰে কৰি আছে তাৰ ফলত কাৰ লাভ হয় জানেনে আপোনালোকে? এই সাধাৰণ মানুহখিনিক যি লুটি পুটি খাই আছে এই চৰকাৰখনে, তাৰ ফলত লাভ হয় নেতা মন্ত্ৰী বিধায়কসকলৰ আৰু কৰ্পৰেট কৰা লোকসকলৰ, কৰ্পৰেটৰ লোকসকলৰ, যেনেকে আদানী হল, আম্বানী হল, এইসকল লোকৰ লাভ হয়। কিন্তু তথাপিও আমাৰ এই তথাকথিত নিউজ চেনেলসমূহ, তথাকথিত বুদ্ধিজীৱীসকল, তথাকথিত ইউটিউবাৰসকল
তথাকথিত নেতা মন্ত্ৰী বিধায়কসকলে এইবিলাক বস্তু দেখা নাপায়। মই যে ইমান কথা যে কলো সেইখিনি মই কোৱা কথা নহয়, সেইখিনি ডাটা প্ৰকাশ পাইছে, ডাটা আছে সেইখিনি। আৰু সেই ডাটা যদি কাৰোবাক লাগে মোক ক'লে হ'ল, মই আপোনালোকক ডাটা দি দিম। সেয়া মোৰ ডাটাও নহয়, সেয়া ভাৰত চৰকাৰৰ ডাটা বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ডাটা। মই অসমবাসী ৰাইজক সুধিব খুজিছো যে এইবিলাকৰ কথা কোনে চিন্তা কৰিব কওকচোন। চৰকাৰে একো ব্যৱস্থা নলয়, নিউজ চেনেলসমূহে একো নেদেখায়, কোনো একো মাতেই নামাতে। আৰু যি দুই এজনে মোৰ নিচিনা মাত মাতে এই ডাটাসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহে, তেখেতসকলক কিছুমান অন্ধভক্তই বেয়াকৈ টাৰ্গেট কৰা আৰম্ভ কৰি দিয়ে। চাওকচোন অসমবাসী ৰাইজ, আমি কোনখন সমাজত জীয়াই আছো? ধৰ্মীয় ৰাজনীতিৰ নামত অন্ধ হৈ কেনে কিছুমান লোকে নিজৰ জাতি মাটি ভেটি সকলো বিক্ৰী কৰি দিছে। কিন্তু লাষ্টত গৈ ভুক্তভোগী কোন হয় জানেনে? আপুনি আৰু মোৰ নিচিনা সাধাৰণ লোকসকল। গতিকে মাত মাতিবই লাগিব, তাত আৰু বেলেগ উপায় একো নাই আৰু। চৰকাৰক প্ৰশ্ন কৰিবই লাগিব, নহলে আৰু উপায় নাই আৰু। গতিকে মই অন্ধভক্তসকলক ক'ব খুজিছো, মোক টাৰ্গেট কৰি লাভ নাই, মই মাত মাতিমে। আৰু ৰাইজৰ হকে মাত মাতা যদি মোৰ ভুল, সেনেকুৱা ভুল মই 10 বাৰ কৰিম। মই এই অন্ধভক্তসকলক কৈছো। তো অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।